চাহ তই চাহ সি মোৰ লগত কেনেকে গাদ্দাৰি কৰিলে তাক কমিটিখনে মাতিলে সি প্ৰগ্ৰামটো কৰি থৈ আহিলে এইটো একদম সিম্পল কথা এইটো সবতকে হাৰ্ড কথা তাক মঞ্চত প্ৰথম কোনে উঠাইছিল এইডাল হেন মানুহক কোনে উঠাব লাগে নিজে উঠিছে কোনে সুবিধা দিলে তো কৈছো মই দিছিলো কিন্তু সি আজি মোক অভাৰটেক কৰি গুচি গ'ল হ'ব দিয়ক একো নহয় মই বহুত দুখ পাইছো মই এইটোনো কি দুখ কৰিব লাগে আপুনি কওকচোন মোক তই চাহ বাইলুং দ্ৰোণাচাৰ্যৰ ধেনুখন একলব্যই নি বেছি দিলেগে সেই কথাখিনি মনৰ দুখত দ্ৰোণাচাৰ্যৰ বাইলুঙক নকব ইছৰামে উদাহৰণ দিছে আপুনি কি শাস্ত্ৰৰ জ্ঞান আছে আপোনাৰ একলব্যই বুঢ়া আঙুলি কাটি দিছিল দ্ৰোণাচাৰ্যক আৰু ময়ো ইয়াৰ আঙুলি কাটি আছো ১-১-১১ ঘড়ী একলব্য এইখিনিত পিনা পিন্ধি আছে এইটো ইমান মম লগা চাউনি মাৰিছে দ্ৰোণাচাৰ্যক অভাৰটেক কৰ দেখুৱাই আছো ভাওনা এইডাল কি চাউনি মাৰিছে মমতো মাৰিছে নে খঙতো মাৰিছে ভাওনা হ'ব আজি দ্ৰোণাচাৰ্য একলব্যৰ ভাওনা হ'ব আজি একলব্যৰ 11 নম্বৰ আঙুলি দান কি কৈছে ভাওনা ঘোষণাই হৈ গ'ল তোক কৈছো তোক তুহু গুৰু কছাৰীয়া বিহু অনুষ্ঠান কৰহ চাও আমি আপোনাক অটো বিচাৰিছো ততো বিচাৰিছো মা কৈছে কটোৱে বিচাৰি নাপাইছো তুহু সম্পাদকক সভাপতিক হাতৰ মুঠিত লৈয়া তুহু কিমান টকা ঘটলত ঘটছত নহয় কিমান ঘটিলি ২০০০ টকা দুখন পাইছো কেছ পঠিয়া 4খন মান পাইছো তাৰ 500 টকা কাটিছে হাম তুহাৰ গুৰু দ্ৰোণাচাৰ্য তুহু আমাৰ শিষ্য একলব্য হামাক তুহু দক্ষিণা দিয় যি লাগিছে সব লৈ যায় যি আছে সব লৈ যা হামাক তুহাৰ 11 নম্বৰ আঙুলি চাহিয়ে এই দোষা গৈ আছো বল চাহ বাইলো তাক ভাত দিছো দোকান খুলি দিছো কাপোৰ দিছো এইটো উৰুকাত দিয়া মালটো কিন্তু সি মোক কি দিলে বস্তু দি হেকাচন পাইব নাপায় আপুনি মোক দিছে আপুনি মোক দিছে কিন্তু 4 বছৰ নিজে পিৰিছে তাৰপিছতহে মোক দিছো যে মই বেলেগক নিদিওঁ মোৰ মুখে মুখে কথা কৈছো আজি মোহনে কে মুখে মুখে কথা কৈ দিলে আপোনাৰ প্ৰব্লেমটো ক'ত আছে মই তাকে চাবলৈ জীয়াই আছো সি মোক সুধিছে আজি মোৰ প্ৰব্লেমটো ক'ত অকমান আপুনি ঠাণ্ডা হৈ দিয়ক তই আজি মোক ঠাণ্ডা হবলৈ ক'ব লগা হৈছে বাইলুং তই মোক নোকোৱাকে চৌখন কিয় কৰিলিগে মই কৈছো কিবা এটা বিন্ধি আছে সেইকাৰণে বাৰে বাৰে উঠি আছো মই গৈছো মোৰ টেমলেন আছে মোক মাতিছে মই গৈছো টি চাৰ্ট দে মোৰ চেন দে মোৰ 250 টকা মোৰ 250 টকা গোটেই সোপা আজি সূতা মূলা আদায় কৰি দিম লাগিলে জমা ৰাখিম দ্বিতীয় দিন মই খুজিম চব্জি আছো সি মোক গ'ল নাহিলে তাৰ মানে কমিটিখনে মোহনক ইনভাইট কৰিলে আৰু অনুষ্ঠানটোলৈ আপোনাক ইনভাইট নকৰিলে আমাৰ শিল্পীগৰাকীয়ে সমিতিক মোৰ ওচৰলৈ আহিবলৈ নিদিলে নেলাগে মানে আপোনাক নেলাগে লাগে শিল্পী আহিবলৈ নিদিলে নহয় কেনেকে হ'ব কমিটিখনক আপোনাক লগা হ'লে কমিটিখনে নিজে আহি আপোনাৰ লগত কথা পাতিলে হয় তাৰমানে আপোনাক নেলাগে তই যাচোন যা কিয় যাম এতিয়া প্ৰশ্নটো চাব দেই
এই বছৰটোত কেকে মোহনে একেলগে অনুষ্ঠান কৰিছে কিন্তু আজি মোহনক কমিটিখনে ইনভাইট কৰিলে আৰু কমিটিখনে আপোনাৰ ওচৰলৈ আহিব খুজিছিল যদিও মোহনে আহিব নিদিলে ইয়াৰ অৰ্থ এইটোৱে যে কমিটিখনক কেকে নহলেও হয় মোহনৰ প্ৰয়োজন আছে এতিয়া আমি বিচাৰা ফলাফল মতে কথাটো এনেকুৱা হয় যে এই বছৰত মোহনে সৰ্বশ্ৰেষ্ঠ বেঙেনাডাল আপোনাক দিলে এতিয়া বিচাৰৰ ৰায় মতে কোৰ্ট ইমানতে স্থগিত ৰাখিলো কোৰ্টক খুটা লৰাই দিছে